বাইহাটা চাৰিআলিৰ এটা পথে জমৰ যন্ত্ৰণা ভোগাইছে ৰাইজক। বাইহাটা চাৰিআলিৰ গুৰেশ্বৰ পথৰ মুক্তাপুৰ চেফটি সংযোগী তেতেলীগুৰিৰ পৰা ৰামজানকী আশ্ৰমলৈ যোৱা গ্ৰাম্য পথৰ জৰাজীৰ্ণ ৰূপ চাওক। এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰা পথটোৰ অৱস্থা এয়া। অঞ্চলটোৰ প্ৰায় 15খন গাঁৱৰ লোকে অহা যোৱা কৰা এই পথটোৰ দুৰৱস্থাৰ বাবে অতিৰিক্তভাৱে বহু দূৰ বাট ফুৰিবাই যাবলগীয়া হয় ৰাষ্ট্ৰীয় ঘাইপথলৈ। পথটোৰ দুৰৱস্থাৰ বাবে ঠেলাৰে ৰোগীক নিবলগীয়া হৈছে চিকিৎসালয়লৈ। বিপদসংকুলভাৱে কণ কণ ছাত্ৰ ছাত্ৰীয়ে যাবলগীয়া হৈছে বিদ্যালয়লৈ। ৰজাঘৰীয়াৰ ওচৰত অঞ্চলবাসীয়ে বাৰম্বাৰ আবেদন কৰাৰ পিছতো চকু মেল নোখোৱাত হাতে হাতে কোদাল লৈ ওলাই আহিল অঞ্চলটোৰ ৰাইজ। বিধায়ক সত্যব্ৰত কলিতাক পথটো পুনৰ নিৰ্মাণৰ বাবে টানি অনুৰোধ জনাইছে ভুক্তভোগী ৰাইজে। রাস্তাটো বেয়া, মেডিকেলক নিবা লাগলি ঠেলা আনি পেলাই নিবা লাগে, কিন্তু আমি যাব নোৱাৰো। বুঢ়া বেগা মানুহ আমি যাওঁ কেনেকে? চলি বলি স্কুলক যাব নোৱাৰে, বোকা এই ৰাস্তাটো যায় কেনেকে? কিন্তু চৰকাৰে চাব লাগে, কেনে চয় ৰাস্তাটো দেখি। বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাসৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।